শ্যামকানু মহন্তৰ প্ৰেমত হাবু দাবু খাইছে বিতৰ্কিত লেখিকা শিখা শৰ্মা। যেনেকৈ হ'লেও শ্যামকানু মহন্তক মুকলি আকাশৰ তললৈ আনিব শিখা শৰ্মাই। শ্যামকানু মহন্তৰ জামিন দিব শিখা শৰ্মাই। হয়, এতিয়া জুবিনৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্ত শ্যামকানু মহন্তৰ প্ৰেমত হাবু দাবু খোৱা দেখিবলৈ পোৱা গৈছে শিখা শৰ্মাক, বিতৰ্কিত লেখিকা শিখা শৰ্মাক। শিখা শৰ্মাই সামাজিক মাধ্যমত লিখা এটা বিশেষ পোষ্ট, সেই পোষ্টটোৰ পৰা অনুমান কৰিব পৰা গৈছে যে আচলতে শিখা শৰ্মাই মনে প্ৰাণে ভাল পায় শ্যামকানু মহন্তক, মনে প্ৰাণে বিচাৰে শ্যামকানু মহন্ত মুকলি আকাশৰ তললৈ অহাটো। শিখা শৰ্মাৰ মন্তব্যখিনি তেনে লাগিছে যেন শ্যামকানু মহন্তৰ কোনো ভুলেই নাই। জুবিন গাৰ্গৰ ঘটনাটোৰ লগত শ্যামকানু মহন্ত কোনো ফালৰ পৰাই যেন জড়িত নহয়। বাৰে বাৰে বচাবৰ কাৰণে চেষ্টা কৰিছে এইজন শ্যামকানু মহন্তক শিখা শৰ্মাই। যিখিনি সময়ত জুবিন গাৰ্গ আছিল কায়িকভাৱে আমাৰ মাজত, তেতিয়া এই জুবিন গাৰ্গকে এই শিখা শৰ্মাই খেন্তাৰ জুবিন বুলি কৈছিল। সেয়া আপোনালোকৰ সকলোৰে হয়তো মনত আছে। এতিয়া শিখা শৰ্মাই সামাজিক মাধ্যমত শ্যামকানু মহন্তৰ বিষয়ে কি লিখিছে, কিদৰে শ্যামকানু মহন্তক মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে শিখা শৰ্মাই চেষ্টা কৰিছে, সেই বিষয়ে মই আপোনালোকক জনাম। সম্পূৰ্ণ লিখনিটো আপোনালোকে শুনিলে আচৰিত হৈ পৰিব। কিছু সময় পিছতেই শিখা শৰ্মাৰ সেই সম্পূৰ্ণ লিখনিটো মই আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু অসমবাসী ৰাইজে, প্ৰত্যেকজন অসমবাসী ৰাইজে অভিশাপ দিছে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা শেখৰজ্যোতি গোস্বামীয়ে হওক, শ্যামকানু মহন্তই হওক, অমৃত প্ৰভাই হওক, যিকেইজন আছিল এই ঘটনাটোৰ লগত জড়িত, যিকেইজন ব্যক্তিৰ অৱহেলাৰ বাবে অসমবাসী ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হৈ গ'ল, জুবিন গাৰ্গক আমি হেৰুৱাব লগা হ'ল, সেই ব্যক্তিকেইজনে যাতে এইদৰে তিল তিলকৈ তেওঁলোকৰ যাতে জীৱনটো শেষ হৈ যায়, তেওঁলোকে যাতে প্ৰত্যেকটো মিনিট যাতে তেওঁলোকে উপলব্ধি কৰিবলগীয়া হয় যে তেওঁলোকে আচলতে কাক শেষ কৰি দিলে, কাক অসমবাসীৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। সেইবাবে সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলো একগোট হৈ পৰিছে, সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছে। তাৰ মাজতে সম্পূৰ্ণ বিপৰীত হৈ পৰিছে এইগৰাকী বিতৰ্কিত লেখিকা শিখা শৰ্মা। শিখা শৰ্মাই বিচাৰিছে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা সেই ব্যক্তিকেইজন মুকলি আকাশৰ তললৈ অহাটো। যেন জুবিন গাৰ্গে ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ লগত যিটো ঘটনা হ'ল, সেয়া জুবিন গাৰ্গৰ নিজৰ বাবে ঘটনাটো সংঘটিত হ'ল। জুবিন গাৰ্গৰ তাতে মৃত্যু আছিল ছিংগাপুৰত, আৰু সেইবাবেই জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হ'ল। তাৰ বাবে আন কোনোৱেই যেন দায়ী নহয়। যিসকল ব্যক্তিক বৰ্তমান দোষী সাব্যস্ত কৰা হৈছে, যিসকল ব্যক্তি বৰ্তমান কাৰাগাৰৰ ভিতৰত থাকিবলগীয়া হৈছে জুবিন গাৰ্গৰ ঘটনাটোৰ ক্ষেত্ৰৰ লগত জড়িত হৈ থকা সেই ব্যক্তিসকল সম্পূৰ্ণৰূপে নিৰ্দোষী, এনেদৰে বাৰে বাৰে ক'ব বিচাৰিছে। আৰু শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা সকলোকে মুকলি আকাশৰ তললৈ আহিব, এনেধৰণৰ মন্তব্য আগবঢ়াইছে বৰ্তমান সময়ত শিখা শৰ্মাই। শিখা শৰ্মাৰ এই মন্তব্যখিনিৰ পৰা আপোনালোকে শুনিলে আপোনালোকে আচৰিত হৈ পৰিব। শিখা শৰ্মাই যিখিনি মন্তব্য সামাজিক মাধ্যমত ইতিমধ্যে লিখিছে, সেই মন্তব্যখিনিৰ পৰা এনে লাগে যেন শিখা শৰ্মাই জুবিন গাৰ্গে যি ছিংগাপুৰত গৈ তেওঁৰ যি ঘটনাটো হ'ল, সেই ঘটনাটো যেন একেবাৰে সাধাৰণ এক ঘটনা বুলি তেওঁ ক'ব বিচাৰিছে। তেওঁৰ তাতে মৃত্যু আছিল বাবেই তেওঁৰ তাতে মৃত্যু হ'ল, এনেধৰণে মন্তব্য কৰিব বিচাৰিছে শিখা শৰ্মাই। যেন এই ব্যক্তিসকল, জুবিন গাৰ্গৰ লগত যিসকল ব্যক্তি গৈছিল, জুবিন গাৰ্গক যিজন ব্যক্তিয়ে লৈ গৈছিল ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে, যেন সেই ব্যক্তিজন কোনোৰূপে দোষীয়েই নহয়। কি লিখিছে শিখা শৰ্মাই, মই শিখা শৰ্মাৰ মন্তব্যখিনি কিছু আপোনালোকক শুনাইছোঁ। সকলোকে সম্পূৰ্ণৰূপে শুনোৱাটো যিহেতু সম্ভৱপৰ নহয়, বহু দীঘলকৈ লিখিছে, তাৰে কিছু অংশ মই আপোনালোকক শুনাইছোঁ। শিখা শৰ্মাই লিখিছে, শ্যামকানু মহন্তৰ জামিন হ'ব। আজি সুপ্ৰিম কোৰ্টত শ্যামকানুৰ জামিন নাকচ হোৱা নাই, শুনানিৰ তাৰিখে দিছে অক্টোবৰত। তাক জামিন নাকচ হোৱা বুলি নকয়, জুবিনক ভাল পায়ো কম, শ্যামকানুৰ জামিন হওক, এয়াই মোৰ মনে প্ৰাণে কৰা আশা আৰু ভগৱানৰ ওচৰত একান্ত প্ৰাৰ্থনা। কাৰণ কি, অসমৰ অলেখ মানুহে নিবিচৰা কাম এটা হোৱাটো মই বিচাৰোঁ কিয়? কাৰণ শ্যামকানু মোৰ দেশৰ মানুহ, শ্যামকানু মোৰ ৰাজ্যৰ মানুহ, শ্যামকানু মোৰ খিলঞ্জীয়া ভাই, শ্যামকানু মোৰ স্বধৰ্মৰ মানুহ। আটাইতকৈ ডাঙৰ কাৰণটো হ'ল শ্যামকানু মহন্তই জুবিনক হত্যা কৰা নাই। শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল, সেয়া নীতি বহিৰ্ভূত কাম কৰা নাছিল।
জুবিনেও কলাগুৰু ফেষ্টিভেল পাতিছিল, একেই কথা। শ্যাম কানুৰ NGO আছে, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিনৰ NGO মানে চৰকাৰী পুঁজি, বিদেশী পুঁজি আৰু সাহায্য পুঁজিৰ উজান। NGO মানে ফাউণ্ডিং, কাৰোবাৰ কম কাৰোবাৰ বেছি। মুঠৰ ওপৰত NGO হ'ল সামাজিক কামৰ মাজেৰে বিভিন্ন উৎসৰ পৰা টকা উপাৰ্জন কৰাৰ এক মাধ্যম। গতিকে এনি ফেষ্টিভেল পতাটো শ্যাম কানু মহন্তৰ ভুল নহয়, তালৈ অতিথি মতাটো শ্যাম কানুৰ ভুল নহয়। ঈশ্বৰে কাৰোবাক মৃত্যু উপহাৰ দিয়াটো শ্যাম কানুৰ হাতত নাই। মৃত্যু অৱধাৰিত, ই হ'বই, মানি ল'বলৈ টান। কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও হ'ব নোৱাৰিব যে সেই মৃত্যুৰ বাবে আন কাৰোবাক আমি দোষী কৰিমেই। সেয়া অন্যায়। অন্যায়ৰ যুঁজত আমি কেতিয়াও সংগ নিদিওঁ। কৌৰৱ 100 জন আছিল, পাণ্ডৱ মাত্ৰ 5 জন, কিন্তু জিকিল কোন? সত্যত থকা পাণ্ডৱ জিকিল। এইবাৰো আমি জিকিম। শ্যাম কানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰ আৰু সন্দীপন মুক্ত হ'বই। অসমত এনে এটা পৰিৱেশ গঢ়ি উঠিছে যে এই 5জন লোকক যিকোনো প্ৰকাৰে ফাঁচি দিবলৈ ৰাস্তা যেন মুকলি কৰি আছে। কিন্তু কাৰোবাৰ অন্তিম বিচাৰ কৰিবলৈ আদালত কোন? শেষ বিচাৰ সদায় ভগৱানে কৰে। সেইবাবে হয়তো গুৱাহাটী হাইকোৰ্টত নাকচ হ'ল শ্যাম কানুৰ জামিন। আৰু ভগৱানৰ কৃপাতে হয়তো জামিন আবেদন এইবাৰ সুপ্ৰিম কোৰ্ট পালেগৈ। আৱেগৰ বতাহজাকে সুপ্ৰিম কোৰ্ট কঁপাব নোৱাৰে। দিল্লীত আৱেগ নাখাতে। গতিকে দিল্লীক লৈ আমি আশাবাদী। এখন হাতত মানুহৰ কটা মূৰ আৰু আনখন হাতত দা লৈ থানাত হাজিৰ হৈ কাৰোবাৰ হত্যা কৰাৰ কথা স্বীকাৰ কৰা হত্যাকাৰীৰো জামিন হয়। শ্যাম কানু জানো তেনে হত্যাকাৰী? নে শ্যাম কানুৱে নাবালক কাৰোবাক ছিংগাপুৰলৈ লৈ গৈ অচিন ঠাইত সেই নাবালকক অকলে এৰি দি দায়িত্ব নল'লে? অৱহেলা কোনে কৰে? নাবালক, অতিশয় বৃদ্ধ মানুহ, বিচনাত পৰি থকা ৰোগী, সেইসকল লোক অৱহেলাত মৰে। বাকীবোৰ মানুহে নিজৰ দায়িত্ব নিজেই ল'ব লাগিব। এইখন পৃথিৱীত কোনো মানুহে আন কাৰোৰে দায়িত্ব ল'ব নোৱাৰে। গতিকে শ্যাম কানুৰ অৱহেলাৰ বাবে 54 বছৰ বয়সীয়া জুবিনৰ মৃত্যু হ'ল বুলি শ্যাম কানুক দোষী সাব্যস্ত কৰিব নোৱাৰিব। শ্যাম কানুৰ জামিন গুৱাহাটী হাইকোৰ্টত নোহোৱাটো ভালেই হ'ল। নহ'লে মিছামিছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এসোপা পঁইতাচোৰা আৰু এসোপা গৰুচোৰ ধৰ্ষণকাৰী, বাংলাদেশী এসোপা গুৱেভৰা আৰু বাওঁপন্থী তথা কংগ্ৰেছীবোৰৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন। এইসোপাই উলিয়াই দিলেহেঁতেন নহয়, মুখ্যমন্ত্ৰীয়ে জামিন কৰাইছে। গতিকে হাইকোৰ্টে জামিন নিদি ভালেই কৰিলে। এতিয়া সুপ্ৰিম কোৰ্টে জামিন দিলে কাক দুখিব? সুপ্ৰিম কোৰ্টটো আৰু কাৰোবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মতে নচলে। কেন্দ্ৰীয় চৰকাৰকে নামানে সুপ্ৰিম কোৰ্টে, আৰু মুখ্যমন্ত্ৰীক মানিব? ন' ৱে। শ্যাম কানুৰ জামিনৰ সম্পৰ্কত সন্দৰ্ভত থকা মানে জুবিনৰ বিপক্ষত থকা নুবুজায়। এনেধৰণৰ মন্তব্য লিখিছে, বহু দীঘলকৈ লিখিছে শিখা শৰ্মাই। আপোনালোকক মই লিখনিটো শুনালোৱে, আধা যিখিনি সম্ভৱ হয় সেইখিনি শুনালোঁ। বহু দীঘলকৈ যিহেতু লিখিছে, গোটেইখিনি শুনোৱাটো সম্ভৱপৰ নহয়। আৰু এই বিষয় লৈ আপোনালোকে কি ভাবে, আপোনালোকে মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এইটো বিষয় লৈ আপোনালোকৰ মতামত হ'ব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ আশা কৰিছোঁ। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।